फ्रेंड्स वेलकम बैक टू मौसमी रफा ब्लग्स और आशा करिছো আপোনালোক সকলোৰে ভাল একচুয়ালি মোৰে অকমান গাটো বেয়া আছিল এতিয়া ভাল পাইছো বাৰু হেকাৰণে একদিন ভিডিও দিব পৰা নাই আৰু আজি যেটো বতৰটো ঠাণ্ডা আমাৰ ইয়াতে বৰষুণ দিছিলে অকমান আগত সো এনেকুৱা বতৰত কিবা স্পাইসি খাব মন যায় নহয় জানো সো মই আজি বনাব গৈ আছো পাও ভাজি আৰু পাও ভাজি বনাব একদম ইজি হয় সিম্পল হয় ৰেচিপিটো আপোনালোকে ভিডিওটো চাই থাকিব আৰু মই এতিয়া বনোৱা আৰম্ভ কৰো গটিকে বলক এতিয়া আৰু যেহেতু লকডাউন আকৌ স্টাৰ্ট হল গটিকে উপায় নাই এতিয়া ঘৰত থাকিব লাগিব আৰু মই আউটডোৰ ভিডিওস তেনেকৈ দিব নোৱাৰিম সো আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে মোক জনাব কমেন্ট সেকশনত কমেন্ট কৰি পেলাই আৰু ৰেচিপি ভিডিওসটো দিয়ে থাকো মই দি যাম গটিকে কেনেকুৱা ধৰণৰ ৰেচিপি আপোনালোকে দিয়াটো বিচাৰে মোক জনাব মই দিবলৈ ট্ৰাই কৰিম গটিকে বলক এতিয়া সো পাও ভাজি বনাবৰ কাৰণে আমাক লাগিব এয়া 5টা মিডিয়াম সাইজৰ আলু এনেদৰে মই কাটি লৈছো আৰু ইয়াতে অকমান পিয়াজ বেছিকে লাগে সো 4টা অকমান ডাঙৰ সাইজৰ পিয়াজ মই এনেদৰে সৰু সৰুকে কাটি লৈছো আৰু এয়া 4টা কেঁচা জলকীয়া আৰু এয়া 2টা নহৰু মই এনেদৰে বাকলি এৰুৱাই লৈছো আৰু আদা এখিনিমান লাগিব আৰু এয়া মই বন লৈছো একচুয়ালি পাও ভাজি বনাবৰ কাৰণে এটা ব্ৰেড পাই হে ব্ৰেডটো মই নাপালো হেকাৰণে মই এয়া বন লৈ আছো আৰু আপোনালোকে ব্ৰেডেৰেও বনাব পাৰে আৰু এয়া अन्नपूर्णार ঘি এক বটল লৈছো মই গুটেখিনি নালাগে বাৰু আৰু এয়া পাও ভাজি মছলা লৈছো পাও ভাজি মছলাটো আপোনালোকে গেলামাল দোকানত পাই যাব আৰু এটো বেছি দামো নহয় অনলি 65 হয় আৰু এটো আপোনালোকে বহুত বাৰ ইউজ কৰিব পাৰিব এবাৰত 2 চামুচ 3 চামুচ মানহে ইউজ হয় সো এখিনি আমাক লাগিব আপোনালোকৰ লগত যদি গাজৰ গ্ৰীণ মটৰ আছে হেয়াও দিব পাৰে মই এতিয়া আলুখিনি আগতীয়াকে বইল কৰি লম 2টা সিটি মাৰি পেলাই আৰু আপোনালোকে যদি গাজৰ আৰু গ্ৰীণ মটৰ দিয়ে তেতিয়া হলে আলু গাজৰ গ্ৰীণ মটৰ একেলগে গুটেখিনি দি পেলাই 2টা হুইসেল মাৰি পেলাই বইল কৰি লব এখিনি হোৱালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ নহৰু আদা জলকীয়া আৰু অকমান পিয়াজ দি পেলাই এখিনি মিক্সিত মাৰি লওঁ আৰু এতিয়া মই বনোৱা আৰম্ভ কৰো সো গেছত পেন উঠাই দিছো আৰু এতিয়া মই ইয়াতে তেল অকমান দি দিছো তেলখিনি গৰম হোৱাৰ পিছত এয়া পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি আপোনালোকে বেছিকে নাভাজিব অকমানহে ভাজিব এইখিনি এতিয়া অকমান সময় লৰাই দিছো এইখিনি অকমান ৰংচুৱা হৈছে এইখিনি ভজা হৈ গ'ল সব এতিয়া মই ইয়াতে মছলাখিনি পিছি থৈছিলো যে সেইখিনি মই এতিয়া দি দিছো আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই দিম আৰু ইয়াতে এতিয়া মই নিমখ আৰু হালধিও দি দিছো আৰু নিমখ আৰু হালধি আপোনালোকে সোৱাদ অনুসৰি দি দিব এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম আৰু ইয়াতে এতিয়া মই পাও ভাজি মছলাটো 2 চামুচ দি দিম আৰু তাৰ পিছত ভালদৰে এইখিনি লৰাই দিম আৰু তাৰ পিছত ইয়াতে মই বইল কৰি থোৱা আলুখিনিও মই দি দিছো আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি লম আৰু এতিয়া মই ইয়াতে চাওক এটো 200 ml ৰ গ্লাছ হয় মই আধা দি দিছো 100 ml মান হ'ব পানী বেছি দিব নালাগে এইখিনি এতিয়া উতলিব দিম অকমান সময় আৰু এইখিনি চাওক উতল আহিছে সো ইয়াতে মই এতিয়া আধা চামুচ গৰম মছলা পাউডাৰ দি দিছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম আৰু এয়া চাওক ব্লেন্ডাৰৰ লগত মোক পটেটো মেচাৰো ফ্ৰী দি দিছিলে সো এতিয়া এটো মই লগাই লওঁ তেতিয়া আলুখিনি পিটি কৰিব ভাল হ'ব এয়া ৰেডি হৈ গ'ল আৰু এয়া চাওক গ্ৰেভিখিনি ধুনীয়া হৈছে ইয়াতে পানী বেছি শুকাব নালাগে এতিয়া মই আলুখিনি মেশ কৰি লম পটেটো মেচাৰেদি
সো মই এতিয়া বেলেগ চুকা এটাত আনিছো যত জুই নাই আৰু এতিয়া মই এইখিনি আলুখিনি ভালদৰে মেছ কৰি লম আৰু গোটেই মছলাখিনি মিক্স কৰি লম আৰু এতিয়া মই লো টু মিডিয়াম ফ্লেমত ৰাখি পেলাই 2 মিনিট মান সময় এনেদৰে লৰাই দি থাকিম আৰু ইয়াতে মই এতিয়া ঘি 2 চামুচো দি দিছো নমোৱাৰ আগতে তেতিয়া বেছি ধুনীয়া এটা স্মেল আহে আৰু খাইও ভাল লাগে আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লম এইখিনি অলমোস্ট হৈয়ে গৈছে আৰু একদম লাষ্টত মই চেনি 1 চামুচ দি দিছো তেতিয়া খাই বেছি ভাল লাগে এইখিনি দি পেলাই এতিয়া মই ভালদৰে মিক্স কৰি লম মছলাখিনি হৈ গল সো এতিয়া মই পাও কেটা অকমান ঘি দি পেলাই এইখিনি হেকি লম ঘি 2 চামুচ দি দিছো তাৰ পিছত চাৰিওফালে এনেদৰে লগাই দিব টাৱাৰ চাৰিওফালে আৰু এতিয়া বনৰ পিস কেটা এটা এটাকে এনেকে দি দিব অকমান এনেদৰে ঘিত হেকি ললে বেছি খাবলে ভাল হয় আৰু এটা সাইড হেকাৰ পিছত উলটাই দিব বট সাইড আপোনালোকে অকমান হেকি লব তাৱাত আকৌ ঘি 1 চামুচ এনেদৰে ওপৰত দি দিছো আৰু এয়া চাওক পাওখিনিও এতিয়া হৈ গল সো এতিয়া প্লেটিং কৰো আৰু এয়া হল ঘিত ভজা ক্ৰাঞ্চি পাও কেটা আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিছো আৰু ইয়াৰ ওপৰত অকমান নেমু চেপি দি দিব তেতিয়া ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু লগতে ইয়াতে অকমান ধুনীয়া এনেদৰে ওপৰত দি দিব তেতিয়া বেছি খাই ভাল লাগে আৰু এয়া চাওক মোৰ পাও ভাজি একদম ৰেডি বহুত খাই ভাল লাগে এনেদৰে এদিন বনাই খাই চাব আৰু বনাবও সহজ হয় সো ফ্ৰেন্ডস আপোনালোকে এনেদৰে এদিন বনাই খাই চাব আৰু খাই জনাব নাপাহৰিব কেনেকুৱা পালে সো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰিব নাপাহৰিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি দিব গতিকে নেক্সট ভিডিওত পুনৰ লগ পাই আছো বাই বাই টেক কেয়াৰ